আছে মই যদি দোষী মই জেলত যাম বা মোৰ ওপৰত যি পাৰ্টিয়ে ডিচিশ্যন লয় মই সেইটো মানি ল'ম। চেয়ারম্যান পদের বহিষ্কার করুক। এমজি এনরেগানি রাং জাগ্রা চেয়ারম্যানকে जोंनो नाङा। ফুলগুড়ি বিসিডি চেয়ারম্যানক আমি নাম আনো। ফুলগুড়ি বিসিডি চেয়ারম্যানক আমি নাম আনো। আজি আপোনালোকক ইয়াত মাটি আনাৰ উদ্দেশ্যটো হ'ল আপোনালোকে ইতিমধ্যে যোৱাকালি জানিবলৈ পাইছে যে আমাৰ মই চেয়াৰমেন ফুলগুৰি VCDC দীপাংকৰ দাস ফুলগুৰি চেয়াৰমেনত VCDCৰ কালি চেয়াৰমেনৰ বিৰুদ্ধে এখন ধৰ্মঘট কাৰ্যসূচী পালন কৰিছিল বিভিন্ন মেম্বাৰবিলাকে মিলি পেলাই। এতিয়া তেওঁলোকে বিভিন্ন মোৰ বিৰুদ্ধে অভিযোগ আনিছে। সেই অভিযোগৰ স্পষ্টীকৰণ হিচাপে মই আজি আপোনালোকক মাতি পঠাইছোঁ ইয়াত বা আমন্ত্ৰণ জনাইছোঁ। মই এতিয়া মোৰ স্পষ্টীকৰণখিনি ৰাখিম। বাকী স্পষ্টীকৰণ দিয়াৰ পিছত যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে সেইখিনি আপোনালোকে সুধিব পাৰিব। তো মই প্ৰথমে পইণ্ট আকাৰে কিছুমান আপোনালোকৰ মাজত তুলি ধৰিব বিচাৰিম। এতিয়া যোৱাকালি তেওঁলোকে যেতিয়া ধৰ্ণাটো দিছিলে ধৰ্ণাটোত তেওঁলোকে ফ্লগ কিছুমান বনাই লৈছিলে। ফ্লগত এনেকুৱা লিখিছিলে যে চেয়াৰমেন আমি নামানো। হয়, নিশ্চয় তেওঁলোকে চেয়াৰমেন নামানে। এইটো যেতিয়া যোনদিনাখনৰ পৰা মই ক'লোঁ চেয়াৰমেন ঘোষণা হ'ল সেইদিনাখনৰ পৰাই তেওঁলোক চেয়াৰমেন নামানে। তাৰ জ্বলন্ত উদাহৰণ এইটোৱে যে তেওঁলোকে প্ৰথম দিনটোত মই যেতিয়া চেয়াৰমেন শপত গ্ৰহণ কৰোঁ যেতিয়া মই গ্ৰামসভা পিছদিনাখনে গ্ৰামসভা পাতিবলৈ দিছিল ব্লকৰ পৰা গ্ৰামসভা পাতিবলৈ মই যেতিয়া VCDCত উপস্থিত হওঁ কাৰ্যালয়ত তেতিয়া মোক VCDCত সোমাবলৈ দিয়া নাছিলে আৰু কোনো ধৰণৰ মোক তাত গ্ৰামসভা পাতিবলৈ নিদিব বুলি বহুত ধৰণৰ হট্টগোল। পিছত বাধ্যত পৰি আমাৰ তেতিয়া ইনচাৰ্জ আছিল জেই প্ৰকাশ চন্দ্ৰ বুলি আমাৰ বাসুগাৰে তেওঁৰ লগত পৰামৰ্শ কৰি পেলাই আমি লাষ্টত আহি পেলাই জাগাটো চেঞ্জ কৰি ৰাজেশৰাঙত আমি গ্ৰামসভা পাতিবলগীয়া হৈছিল। এনেকুৱা এটা প্ৰথম দিনৰ পৰাই বিদ্ৰোহ মনোভাৱেৰে মোৰ ওপৰত হেৰেছমেণ্ট চলাই থকা হৈছে। আৰু যোনটো অফিচৰ চাবি আছিলে চাবি মোক গ্ৰামসভাৰ পিছত মই দায়িত্বভাৰ গ্ৰহণ কৰাৰ 15 দিনৰ ভিতৰত কোনো ধৰণৰ মোৰ হাতত চাবি হস্তান্তৰ কৰা নাছিল তেওঁলোকে। এইটো দ্বিতীয় পইণ্ট থাকিল। আৰু পৰৱৰ্তী সময়ত মোক কোনোবা এটা বিশেষ সংগঠনৰ পৰা মোক বিভিন্ন প্ৰকাৰে ধমকি দি বা বিভিন্ন ধৰণৰ হেৰেছমেণ্ট কৰি বা ভাইচ চেয়াৰমেনৰ কথা মতে মই চলিব লাগিব বুলি এনেকুৱা ধমকি আহিছিলে। তাৰ প্ৰুফ মোৰ লগত ইতিমধ্যে আছে। যেতিয়া সময় আহিব মই এইটো প্ৰুফ আকাৰে আপোনালোকক নিশ্চয় দিম। এইটো এটা পইণ্ট থাকিল। আৰু কিছুমান ক'বলগীয়া আছে মই এখন 2021-22 চনৰ যোনটো MJ এনৰেগাত আপোনালোকে জানেই একশ্যন প্লেন হয়। একশ্যন প্লেনটো বনাই একচুৱেলি গ্ৰামসভাত ছাবমিট কৰিব লাগে। সেইটো চেয়াৰমেনে মেম্বাৰবিলাকৰ লগত আলোচনা কৰি পেলাই সেইটো ব্লকত ছাবমিট কৰিব লাগে। তো যেতিয়াৰ পৰাই মেম্বাৰবিলাকে মোৰ লগত কোনো ধৰণৰ তেওঁলোকে ক্লেশ আকাৰে আছে, কোনো ধৰণৰ আলোচনা নকৰে। তাৰ মাজতো দুই এজনে মোক স্কিম আহি ছাবমিট কৰিছিলে। এতিয়া বাধ্যত পৰিতো মোৰ প্লেনটো ছাবমিট কৰিব লাগিব ব্লকত। তেতিয়া মই বনাই পেলাই ব্লকত ছাবমিট কৰি দি আহোঁ এটা স্কিম 1 ইয়াৰৰ একশ্যন প্লেন 2021-22। কিন্তু তেওঁলোকে কি কৰিলে সেইখন তাৰ পৰা আনি পেলাই TCLCৰ চহী লাগে বুলি মোক এনেকৈ কৈছিল। তাৰপিছত ভাইচ চেয়াৰমেনে সেইখন স্কিম আনি টোটেলি স্কিম এমাউণ্টৰ পৰা আদি কৰি টোটেল স্কিম চেঞ্জ কৰি পেলাইছিল। চেঞ্জ কৰি ভাইচ চেয়াৰমেনৰ চিল চহী মাৰি পেলাই ব্লক অফিচত জমা দিছিলে। এতিয়া মই যেতিয়া BDO বিমলা বৰগয়াৰী আছিলে তেতিয়া বাইদেউক যাই পেলাই ক'লোঁ যে চেয়াৰমেন এজন গাৰ্জেন হয় VCDCৰ, মোক অৱগত নকৰাকৈ ভাইচ চেয়াৰমেন এজনে চহী মাৰি পেলাই আপোনালোকৰ তাতে জমা দি গৈছে, ছাবমিট কৰি দি গৈছে। আপোনালোকে কেনেকৈ এইটো একচেপ্ট কৰিছে? তেতিয়া মোৰ কথা শুনি পেলাই বাইদেৱে ক'লে যে আপুনি ইয়াত চহী মাৰক, আপুনি কেইটামান স্কিম সোমাই দিয়ক। এনেকুৱা এটা দুৰ্দশা মোৰ ক'বলৈ লাজ লাগে একচুৱেলি। তো ক'বই লাগিব সত্যটোক। আৰু মোৰ যোৱাকালি যোনটো ধৰ্ণা কাৰ্যসূচী হৈছিল
তাত IBS লৈ এটা মানে কি কয় মোৰ ওপৰত অভিযোগ আহিছিল এতিয়া IBS স্কিমটোৰ ওপৰত মই স্পষ্টীকৰণ এইটোৱে দিব বিচাৰিম যোৱা 24 ডিসেম্বৰ তাৰিখে বিডিও ছাৰো আছিল আমাৰ বা আমাৰ এই বাইদেউ মেম্বাৰ হয় আমাৰ কৰ্মীসকলো আছে তেওঁলোকেও জানে বা গ্ৰাম সভাত যোনবিলাকে আছিলে বিডিও ছাৰ নিজেও আছিলে বিডিও ছাৰৰ ওচৰত IBS লৈ আমি আলোচনা কৰিছিলোঁ কথাখিনি IBS সম্পৰ্কে ছাৰক জনোৱা হ'ল NGNৰেগাৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত আপোনাৰ পৰা ডাইৰেক্ট আপুনি কৰবাৰ পৰা 50 কৰবাৰ পৰা 25 এনেকৈ আপুনি টকা বিচাৰিছে এইটো কিমানখিনি সত্যতা আপুনি যেহেতু আপোনাৰে এই VCDCৰ সদস্যসকলে পোনপটীয়াকৈ সংবাদ মাধ্যমৰ ওচৰত অভিযোগ হয় ঠিক আছে তেওঁলোকে যদি অভিযোগ কৰিছে তেওঁলোকে তথ্য দাখিল কৰক মই বাৰম্বাৰ কৈয়ে আছোঁ তেওঁলোকে যদি তথ্য দিব পাৰে মই জেলত যাবৰ কাৰণে উপস্থিত আছোঁ আৰু আপোনালোকক মই সংবাদ মাধ্যমৰ জৰিয়তে মই স্পষ্টীকৰণ দিলোঁ বা অনুৰোধ জনালোঁ আপোনালোকেও সৰজমিন তদন্ত কৰক কি হৈ আছে একচুৱেলিতে তো এইখিনি ৰাইজৰ মাজত আৰু সংবাদকৰ্মীসকলৰ লগতে প্ৰশাসনিক বিষয়াৰ সামৰি মই সবকে অনুৰোধ জনালোঁ যে আপোনালোকে ইয়াত দৃষ্টি ৰাখক যে কি হৈ আছে মই যদি দোষী মই জেলত যাম বা মোৰ ওপৰত যি পাৰ্টিয়ে ডিচিশ্যন লয় মই সেইটো মানি ল'ম তেওঁলোকে যদি দোষী তেওঁলোকেওতো দোষী হ'ব পাৰে আজি মই নকলোঁ ৰাইজক এনেকৈ দেখুওৱা হ'ল যে তেওঁলোকে পইচা খুজি পেলাই মোৰ ওপৰত জাপি দিবও পাৰে তো এইখিনি কথা মই আপোনালোকক এৰি দিছোঁ আপোনালোকে সেইখিনি বস্তু তদন্ত কৰক